এয়া আমি আহিছোঁ আজি আউনীআটী সত্ৰ চাবলৈ। এয়া আউনীআটী সত্ৰৰ গেটখন। হরিয়ে শ্যাম বরণ দেহা তোমার এ পিত বখন মোর হরি হরি এ পিত বখন চরণে নুপুর প্রভু কমল লোচন কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা আখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি। এয়া হৈছে মনজাই ৰেষ্টুৰেণ্ট মাজুলীৰ, য'ত আমি কফি খাইছিলোঁ। এইখনেই মনজাই ৰেষ্টুৰেণ্ট, নামটো মনজাই। আৰু এয়া মনজাই ৰেষ্টুৰেণ্টখনৰ ভিতৰখন, বাঁহৰ বনোৱা ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া। আপোনালোকে মাজুলীলৈ আহিলে ইয়াত সোমাব পাৰে। তাৰপাছত আমি গৈছিলোঁ বাহিৰে বাহিৰে ডেকাচাং। এয়া আমি ডেকাচাঙলৈ গৈ আছোঁ, য'ত কাঞ্চনজংঘাখনৰ গুণ্ডাটো আছিল জুবিন। এয়া ডেকাচাং ৰাস্তাটো গৈ আছোঁ আমি। ও ঘড়ি কবিতা তাৰপিছত আহিছিলোঁ আমি মুখা সত্ৰ। এই সত্ৰখনত এওঁলোক হৈছে সত্ৰাধিকাৰ, যিজনৰ মৃত্যু হ'ল, আৰু তেখেতলোকৰ হাতৰ চিন আৰু ভৰিৰ চিন ৰাখি থোৱা হৈছে। এই চামগুৰি সত্ৰখনত মুখা বনোৱা হয়, সেইবাবে এই সত্ৰখন বহুতে মুখা সত্ৰ বুলিও কয়। এই মূৰ্তিও বনাই থৈছে বহুত ধুনীয়া ধুনীয়া। এতিয়া মুখাসমূহ বনোৱা হয়। এয়া নৰকাসুৰ ৰজা, এয়া মুখা বনাই থৈছে, দেখিছে আপোনালোকে। হাতেৰে নচুবও লিখা আছে, আমি চুই চাব নিদিয়ে ইয়াত। বহুত ধুনীয়া ধুনীয়া বনোৱা বস্তু বনায় ইয়াত, মুখা বনায়। আৰু এয়া নৰসিংহ মূৰ্তি, এয়া মুখা সত্ৰ, বন ৰজা, দেখিছে আপোনালোকে। সকলো কলা কৌশলৰ বস্তুৱে পোৱা হয় ইয়াত। প্ৰশিক্ষণ কেন্দ্ৰ হয় এইটো এটা। এয়া নৰসিংহ মূৰ্তি, সেইদৰে ওপৰত ৰাখিছে, দেখিছে, তলত দেখিছে। এই হ'ল মুখা বনাই আছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এয়া এনেদৰে মুখা তৈয়াৰ কৰা হয়।